মই মাৰমণি কিটচেনৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সকলো ৰাইজলৈকে। সকলো যাতে ভালে কুশলে বছৰটো পাৰ কৰিব পাৰে তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আজি গৰু বিহু। আপোনালোকে হয়তো নিশ্চয় দেখিছে আমি কাটি আছোঁ কেৰেলা, বেঙেনা, লাও, হালধি। এইখিনি আমি চাটৰ বাবে প্ৰস্তুত কৰিছোঁ। একডাল দেখিছে নহয়, আমি চাট চিলাবৰ বাবে এডাল 4ডলীয়া, এডাল 2ডলীয়া আৰু এডাল 3ডলীয়া মাৰি কাটি লৈছোঁ। এইটো মাটি তিয়ঁহ। আমি কিমান ধুনীয়াকৈ এইখিনি কাটি ল'লোঁ আপোনালোকে দেখিছেনে? আপোনালোকে বাৰু গৰু বিহুৰ দিনাখন এনেদৰে চাট বনায় নে নবনায়? এতিয়া আমি চাটকেইডাল ভালদৰে চিলাই লৈছোঁ। চিলাওঁতে হালধি দিছোঁ, বেঙেনা দিছোঁ। এতিয়া আমাৰ চিলাই হ'ল। এতিয়া আমি চাটকেইডাল, এডাল 2ডলীয়া এডাল দেখিছে, এডাল 3ডলীয়া আছে, এডাল 4ডলীয়া আছে, এডাল 3ডলীয়া আৰু এতিয়া আমি দেখুৱাম 4ডলীয়াডাল। 4ডলীয়াডাল দেখিছে কিমান শকত হৈছে। আপোনালোকৰ বাৰু এনেদৰে বনাই পেলানি ইঘৰে সিঘৰৰ লগত বাৰু এক্সচেঞ্জ কৰা নিয়মটো আছেনে নাই বাৰু জনাবচোন। এতিয়া আমি গৰু নোৱাই ল'ম। গৰু নোৱাবলৈ আমি মাহ হালধি খুন্দি লৈছিলোঁ। আমাৰ ঘৰত যিহেতু গৰু নাই, সেয়েহে মই আমাৰ দেউতাহঁতৰ ঘৰত মই আহি পেলানি এয়া গৰু নোৱা দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু ময়ো নিজে চাইছোঁহি। কেনেকুৱা দেখিছে? এইডাল চিনি পায়নে সকলোৱে? আমি এইডাল দীঘলতি বুলি কওঁ আৰু সদায় গৰু গা ধুৱাওঁ। গৰুৰ দিনা সকলোকে ৰঙালী বিহু শুভেচ্ছা জনালোঁ দেই। এতিয়া আমি গৰু নোৱাইছোঁ। গৰু নোৱাওঁতে আমি পানী লৈ লৈছোঁ। এতিয়া আমাৰ বৌ আৰু দেউতাই নোৱাই আছে। এয়া গৰু নোৱাইছোঁ। যিহেতু আমি ৰাস্তাত গৰু নোওৱা নাই, সেয়েহে এনেদৰে বান্ধি লৈছোঁ। এইপিনে চাটখন লৈ লৈছে ববৈ, এইপিনে মানুহে আগচিছে গৰুখিনি যাতে এইটো চাইডলৈ যাব নোৱাৰে। আমাৰ ইয়াত এটা নিয়ম আছে, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। আপোনালোকে চাগে সেইটো সকলোৱে শুনিছে, সকলোৱে দেখিছেও, কিন্তু মই আপোনালোকক আজি দেখুৱাইছোঁ গৰুক এনেদৰে লাও আৰু বেঙেনা এনেদৰে মৰা হয়, তেতক খাবলৈ দিয়া হয়। পৰিৱেশটো দেখিছেনে কিমান সুন্দৰ? এবাৰ চালে চাই থাকোঁ যেন লাগে। এইবিলাক পৰিৱেশ আপোনালোকে আজিকালি টাউনত দেখিবলৈ নাপায়, সেয়েহে গাঁৱতহে দেখিবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।